কি হৈছে ভাই বহুত দুখত আছে দেখোন এই ও দেউতা পিকনিক যাবার কাৰণে পইচা নেদেয়ে মোক মই এতিয়া সুইসাইড কৰিম আবে সুইসাইড কৰিবৰ কাৰণে কলিজা থাকিব লাগিব কলিজা কলিজা ক'ত পাই কচোন মই এতিয়া কিনিলে ও তই সুইসাইডে কৰিবি সেইটো নদী আছে তাতে যাহেলে জাপ মাৰি দি আরে আর মই জাপ মাৰি দিলে মৰি যাম দেখোন তাকে তুই সুইসাইড মানে কি মৰাই হয় কি কথা কয় মইতো জানাই নাছিলো আৰু এটা কথা শুন তোৰ দেউতাক মই বুজাই হ'লে মানি ল'ম যা তই আমাৰ টেনশ্যন লৈ থাকিব নালাগে আরে মোৰ ভৰিত ধৰিছা কিয় তুমি খুৰা আপুনি যেতিয়া গেলে পাৰ্মিশ্যন নিদিয়ে মই তেতিয়া গেলে ভৰিত ধৰিয়ে থাকিম খুৰা ও আচ্ছা পারমিশনের কারণে ভরিত ধরছে মই ভাবিছো আশীর্বাদ লৈছে নেকি কিন্তু মই কেনেকে পারমিশন দিমে তোমাক তো তোমার দেউতারে পারমিশন দিবে লাগবো নহয় দেউতাই মোৰ কাৰণে পারমিশন বিচাৰি আছে ও তই নিজে নৰি হলে এবাৰ বন্দুক লৈ আছে পারমিশন লবার কাৰণে এতিয়াতো মই পারমিশন নেদাওয়ে আৰু তোক ঐ ৰাজু একদম ভৰি এৰি নিদিবি যেতিয়া পারমিশন দিব তেতিয়া এৰি দিবি একদম ভৰি ধৰি থাকবি যেতিয়া গেলে পারমিশন নাপাও হাই ইয়াৰ টেনশ্যন ল'ব নালাগে মই জোৰকে ধৰি আছোঁ যেতিয়া গেলে ভৰি ভাঙি নাযায় মই তেতিয়া গেলে ধৰিয়ে থাকিম মই আরে বেটা পারমিশন লবা আছে না ভৰি ভাঙবে আছে ঐ ভৰি বা এৰি দিলিহে পারমিশন দিব পাৰিম মই একদম নহ'ব খুৰা আগে পাৰ্মিশ্যন তাৰপিছত ভৰি এৰি দিম মই একদম এৰি নিদিবি ৰাজু আজি এইটো দিন দেখা পাবৰ কাৰণে তোক স্কুলত পঢ়াইছিলো মই স্কুলত খেদাইছিলো মই তোক যেতিয়া মোৰ ওপৰত আজি এনেকুৱা অত্যাচাৰ নকৰবি মোক পারমিশন লাগে আগত ঠিক আছে বাৰু এবাৰৰ কাৰণে পারমিশন দিলো নেক্সট বাৰৰ কাৰণে পারমিশন এইবিলাক নাপা তই টেনশ্যন নল'বি তোক পাৰ্মিশ্যন নিদিলে মোক মনত কৰিবি মই ভৰিত ধৰিবি আহি যাম মই